এটাও টাইটেল ভাল লগা নাই। কি নাম দিলে ভাল হ'ব বাৰু প্ৰজেক্টটোৰ? যিহেতু মোৰ টপিকটো হৈছে লুজপাইপ আৰু পুৰণি গছৰ ওপৰত, গতিকে এনেকুৱা এটা টাইটেল দিব লাগিব যিটো এই দুটা ছাবজেক্টৰ লগত একেবাৰে মিল খায়। এনেকৈ থাকিলে নহ'ব। মই এটা কাম কৰোঁ, ৰমেশ ককাহঁতৰ ঘৰৰ ফালে ওলাই যাওঁ। তেওঁ মোক প্ৰজেক্টটো কৰাত হেল্প কৰি দিব পাৰিব। গছ মানুহৰ পৰম বন্ধু। আমি প্ৰকৃতি ৰক্ষা কৰিলেহে প্ৰকৃতিয়ে আমাক ৰক্ষা কৰিব। বৰ্তমান সময়ত বিভিন্ন দুৰ্লভ প্ৰজাতিৰ গছবোৰ নোহোৱা হৈ গৈ আছে। আমি সেই গছবোৰক কটাৰ পৰা ৰক্ষা কৰা উচিত। ককা ককা মই এটা কামতে আহিছিলো। কি কাম? আমাৰ কলেজৰ পৰা এটা প্ৰজেক্ট কৰিব দিছে। সকলো ষ্টুডেণ্টৰে বেলেগ বেলেগ টপিক। মোৰ টপিকটো হৈছে দুৰ্লভ প্ৰজাতিৰ গছ গছনি আৰু আমাৰ চাৰিওফালৰ প্ৰকৃতি। এতিয়া আপুনি মোক অলপ সহায় কৰি দিব লাগিব গছবোৰ বিচাৰি দিয়াত আৰু পৰিদৰ্শক হিচাপে, মানে যিহেতু আপুনি এই ক্ষেত্ৰত অভিজ্ঞ। বোলা পিছে। ব'লক। ময়ো যাম ককা। এইডাল গছৰ কথা লিখিব পৰা। এইডাল এডাল অতি পুৰণি গছ। বহুত ডাঙৰ গছ দেই এইডাল। লিখিয়ে লওঁ ৰ। গছডালৰ ওখ কিমান মান হ'ব বাৰু? আমাৰ গাঁৱত আৰু পুৰণি গছ আছিল। মানুহৰ স্বাৰ্থৰ কাৰণে এই গছবোৰ কাটি কাটি শেষ কৰি দিছে। হিমাংশু, দুটামান ফটো মাৰি দিয়াচোন মোক। কিবা ল'বা মাৰি দিম তোমাৰ। এই ফটোবোৰ মই প্ৰজেক্টত উঠাব লাগিব। হ'ব দে হিমাংশু, ব'ল। ককা গ'ল নেকি? ককা ব'ল। ব'ল হিমাংশু। এডালো বহুত পুৰণি গছ। বহীখন আনিবই থাকিল নহয়। এটা কাম কৰোঁ, মোবাইলতে নোট কৰি লওঁ আৰু।
এইডাল এডাল অতি পুৰণি আৰু মূল্যৱান গছ। গছডাল একদম ফালি গৈছে মানে হেৰি আৰু গছৰ মূল্যৱান এতিয়া সেই পাতকেইটাও বহুত ধুনীয়া সেইকেইটা ওপৰৰ পাত নহয় জানো ওপৰ পাত হৈ যায় হয় এই পাতকেইটা সেইটো অতি ডাঙৰ ডাঙৰ পাত হৈ গছৰ এতিয়া ক'বই নোৱাৰোঁ ৰাখিব পৰা নহয়। তাকেতো গছডাল ফালি গৈছে এইডাল গছ ৰাখিব পাৰিলে ভাল হ'লে পুৰণি গছ মোৰ প্ৰজেক্ট ৰিপৰ্টটো হৈ গ'ল বাৰু কিন্তু এই প্ৰজেক্টটোৰ নামটোহে কি দিম সেইটো ভাবি পোৱা নাই এই প্ৰজেক্ট নামটো বনস্পতি দিলে ভাল হ'ব। এই নামটো চুটি কিন্তু ইয়াৰ অৰ্থটো গধুৰ মানদণ্ডৰ গছ এইটো গছ হ'ল মানে আফ্ৰিকা মহাদেশৰ এইটো গছ এতিয়া বৰ্তমান ভাৰতলৈ আহিছে মই পিছে এয়া পুলি এটাকে লৈ লওঁ ধন্যবাদ বলক অ ককা ওলাই আহাচোন গছপুলি দেখোন আমি যে প্ৰজেক্টটো কৰিছিলোঁ সেই প্ৰজেক্টটো আমি ফাৰ্ষ্ট পুৰস্কাৰ পাইছোঁ মানে আমি পাইছোঁ সেইকাৰণে মই ভাবিলোঁ গছ পুলিকে লৈ আহোঁ সুন্দৰ এতিয়া আমি গছ পুলিডাল ৰোপণ কৰোঁ আহোঁ সুন্দৰ কথা